নমস্কাৰ সকলোলৈকে আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। 16টা সোমবাৰ ব্ৰতৰ ওপৰত আগতেও মই এটা ভিডিঅ' দিছিলোঁ। এইটো ব্ৰত এটা অদ্ভুত ধৰণৰ শক্তিশালী ব্ৰত হয়। এইটো ব্ৰত ভালদৰে পালন কৰিলে মনোকামনা পূৰণ হ'বই হ'ব আৰু ইয়াৰ প্ৰমাণ নিজেই বহুত পাইছোঁ। এই ব্ৰতটো কাতি মাহ আৰু শাওণ মাহৰ পৰাই আৰম্ভ কৰিব লাগে। যিকোনো এটা সোমবাৰে এই ব্ৰতটো আৰম্ভ কৰি 16টা সোমবাৰ হোৱালৈ পালন কৰি যাব লাগে। 17 নম্বৰ ব্ৰতটো উদযাপন কৰিব লাগে। প্ৰথম ব্ৰতটোৰ দিনা আপুনি সংকল্প ল'ব লাগিব যে আপুনি 16টা ব্ৰত ভোলানাথ বাবাৰ নামত পালন কৰিব। সেইটোৰ কাৰণে আপুনি ৰাতিপুৱা সোনকালে উঠি চাফ চিকুণ হৈ বাবাৰ আসন পাতিব লাগিব। লগতে গণেশ বাবা আৰু মা পাৰ্বতীৰ একেলগে ফটো থাকিলে বেছি ভাল হয়, নাথাকিলেও বাৰু হ'ব। পূজা কৰাৰ আগতে আপুনি গণেশ বাবাৰ স্মৰণ কৰি পেলাই এই পূজাভাগ আৰম্ভ কৰিব লাগিব। গণেশ বাবাক স্মৰণ কৰি আপুনি সোঁ হাতত জল, ফুল আৰু অলপ চাউল লৈ মহাদেৱ বাবাক স্মৰণ কৰিব লাগিব যে আজিৰ পৰা আপুনি 16টা সোমবাৰ বাবাৰ নামত ব্ৰত পালন কৰিব আৰু আপোনাৰ মনোকামনা পূৰণ হ'বই হ'ব। সেই বিশ্বাসেৰে আপুনি এই 16টা সোমবাৰৰ প্ৰথমটো সোমবাৰ ব্ৰত পালন কৰিব লাগিব আৰু গভীৰ বিশ্বাসেৰে আপুনি মনত ৰাখিব লাগিব যে আপুনি এই ব্ৰতটো পালন কৰি আপোনাৰ মনোকামনা পূৰণ হ'বই হ'ব। আপুনি নেতিবাচক ভাৱ কেতিয়াও মনলৈ লাগিব। তাৰপিছতে ৰাতিপুৱা সোনকালে শুই উঠি চাফ চিকুণ হৈ যেতিয়া আপুনি আসন পাতিব, আসন পাতাৰ পৰাই আপুনি ভাবিব লাগিব যে আজিৰ পৰাই বাবাই আপোনাক চাব, আপোনাৰ মনোকামনা পূৰণ কৰি দিব। তাৰপিছতে যেতিয়া আপুনি আসন পাতিব, যেতিয়া আপুনি সংকল্প ল'ব, হাতত জল, ফুল আকৌ চাউল লৈ পেলাই তেতিয়া আপুনি বাবাৰ মন্ত্ৰ, ভোলানাথ বাবাৰ যিকোনো মন্ত্ৰ আপুনি মাতি প্ৰসাদ অৰ্পণ কৰিব। তাৰপিছতে ভোলানাথ বাবাৰ নামত শিৱ চালিচা পঢ়িব আৰু শিৱ চালিচাখন পঢ়ি আপুনি 16 সোমবাৰ ব্ৰত কথা পঢ়িব। 16 সোমবাৰ ব্ৰত কথা মন দি পঢ়িব। ব্ৰত কথা পঢ়িলে বুজিব যে এই ব্ৰত পালন কৰি কেনেকৈ আৰম্ভ হৈছিল আৰু কাৰ কেনেদৰে মনোকামনা পূৰ্ণ হৈছিল আপোনালোকে পঢ়িলে ভালদৰে বুজি পাব। পূজাভাগ কৰি আপুনি পাৰিলে ওচৰত থকা শিৱলিংগত গাখীৰ ঢালি পূজা অৰ্চনা কৰিব পাৰে। দিনটো আপুনি ফলাহাৰ কৰি মহাদেৱ বাবাৰ নাম লৈ থাকিব। লগতে আনৰ বেয়া কেতিয়াও চিন্তা নকৰিব। তাৰপিছত গধূলি আকৌ পূজা অৰ্চনা কৰিব। পূজা অৰ্চনা কৰি আপুনি হয়তো গধূলি শিৱ চালিচা নহয়তো শিৱ তাণ্ডৱ স্তোত্ৰম পঢ়িব পাৰে। তাৰপিছতে আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰি প্ৰথমটো সোমবাৰ এনেদৰে সম্পূৰ্ণ কৰিব। আকৌ দ্বিতীয় সোমবাৰ এনেদৰে পালন কৰিব। এনেদৰে আপুনি লাহে লাহে চাব আপোনাৰ মনোকামনা পূৰ্ণ হ'বলৈ ধৰিব। মোৰ অভিজ্ঞতাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব।